আমি এতিয়া শ্বুটিং কৰিব লাগিব, জেগাটো চিলেকশ্যন হোৱা নাই বৰ্তমানলৈ, গতিকে আমি যাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো। আমি যিহেতু এতিয়া আমি আজি এইখন ঘৰত শ্বুটিং কৰিম, এই আমাৰ আৰু এজন আহিছে, আমাৰ আৰু এজন আহিছে, এইজন তেওঁ যাব, এই ইয়াত যোৱা তাতে লগ লোৱা আছে। এই আমাৰ আৰু এজন এইজন দাড়ি আহি আছে, তেওঁ বৰ এক্টিং কৰিবলৈ বহুত মানে ইচ্ছা, ইয়াত দাড়ি আহি আছে। বহুত ইচ্ছা তেওঁলোকে এক্টিং কৰিবলৈ। এইজন আমাৰ জুৱেল দাদা, যিহেতু আমি এতিয়া শ্বুটিং কৰা জেগাটো চিলেকশ্যন হোৱা নাই, হ'ব আৰু আমি এতিয়া আহি আছোঁ। তাতে আমাৰ বহুত কণ ল'ৰা ছোৱালীবিলাক ৰখি আছে, আমি জেগাটো চিলেকশ্যন কৰি ল'ম। এয়া আপোনালোকে দেখিছে আগত চাইকেল লৈ যাই আছে ছোৱালী, আমাৰ শ্বুটিঙৰ ছোৱালী, সিহঁতো গৈ আছে অলপ দূৰত যাম। চব যোগাৰবিলাক ৰেডি হৈ আছে, ষ্টেণ্ড পূৰা ৰেডি হৈ আছে, লেপটপ চেপটপ চব ৰেডি হৈ আছে। এয়া কাহিনী এটিকে এটা হঠাৎ কাহিনী এটা মনত পৰি কাহিনী লিখি আছে চাইডত। এতিয়া আমাৰ চব কণ ল'ৰা ছোৱালী এটা আমাৰ উপস্থিত আছে। আমাৰ যিহেতু শ্বুটিং কৰাৰ পিছত চাহ পানীৰ কাৰণে এয়া বিস্কুট আছে 20 টকীয়া, খাব লাগিব আৰু আহিব আছে আৰু বহুত, চাই লওক। আৰু এতিয়া আমাৰ চাহ খোৱাৰ পৰ্ব, এয়া বিস্কুট আৰু এয়া আমাৰ মেইন এক্টৰ, আৰু এই বিস্কুট ভগাই আছে আৰু মিঠাই ভগাই আছে, লাল চাহ, এইবিলাক আমাৰ শ্বুটিঙৰ ছোৱালী। শ্বুটিং কৰি আজি ভাল লাগিছে। শেষেই হ'ল বাৰু। আৰু চাহ খাই এতিয়া শেষে, চাহ লাল চাহ, বুন্দিয়া নাই বিস্কুট। কি কৰি আছা? আমি চাহ খাই আছো। চাহ আকৌ পিঠা এয়া দৰে দুহাতত পাখি লাগি আমি যেন উৰি যাম, পৃথিৱীৰ দৰে আন এখন ধৰা সাজি আমি যেন মিলি যাম, খুলিব য'ত হেজান।
চাবলৈ আৰলৈ জ্বলি পুৰি মৰিম ক'ব নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম সাঁচতিতে যতনাই সাঁচিম কপালতে চুমাটো আঁকি তোমাক সাজিম কাচিম বুজি পাবা খুজিও নকওঁ খুজি খুজি মৰম তুমি মৰম দি থাকিবা মই আনৰে লিৰিকি বিদাৰি উপভোগ কৰোৱা বৰষা পথাৰত অনিতি ৰহে খালে বাই থাকিলে খালি দমৰালৈ সাজিব যাবানে অনিতি ৰহে লাউনি উঠতে মিচিকিয়া তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো আছতীয়া ঐ সঁচাকৈ সুধিছো